So hello guys, so welcome back to my YouTube channel Chauhai Mix. এতিয়া মই গৈ আছোঁ মন্দিৰলৈ। আজি 23 তাৰিখ হয়, 23 তাৰিখ মানে আজি বুদ্ধ পূৰ্ণিমা হিচাপে পালন কৰিব। যিহেতু আজি দিনটো মানে বুদ্ধই জ্ঞান লাভ কৰিছে, আজি দিনটো জন্মগ্ৰহণ কৰিছে। আজিৰ দিনটো বহুত ডাঙৰ দিন। তো এতিয়া মন্দিৰত গৈ আছোঁ, পূজা পাঠ হ'ব, তাৰপিছতে শোভাযাত্ৰা হ'ব। তো আগলৈ দেখুৱাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো। তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল চহাই মিক্স। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, যোৱাকালি হৈ অহা প্ৰগ্ৰামটো অকণমান দেখাব চেষ্টা কৰিম আপোনালোকক। তাৰ পাছত আজিৰ দিনটো প্ৰগ্ৰামটো চাই যাব। তো এতিয়া পূজা পাঠ কৰিবৰ কাৰণে ৰেডি কৰি আছে। তো গাইজ, পূজা পাঠ হোৱাৰ পাছত ব্যস্ত হৈ আছে চাঙালং পিন্ধাবৰ কাৰণে ৰাইজ। তো এতিয়া গাইজ, গাঁও ঘূৰাবৰ কাৰণে লৈ যাব মানে প্ৰচেছন অকণমান কৰিব লাগে।
কেনেধৰণে মুক্ত কৰিব পাৰে, দুখমুক্ত কৰিব পৰা যায়, শান্তি সম্প্ৰীতিভাৱে জীয়াই ৰাখিব পৰা যায়, সেই হেতুকে বহু প্ৰচেষ্টা ক'ৰ পৰা আৰম্ভ কৰিব। তেতিয়াই ভগৱান বুদ্ধই আমাৰ সংসাৰখনত যিটো জাতি দুখ আছে, জৰা দুখ আছে, ব্যাধি দুখ আছে, মাৰাণৰ দুখ আছে, এই ক্ষেত্ৰত কঠোৰ 6 বছৰ গুহাৰ ভিতৰত সোমাই মানৱ জাতিৰ মানুহৰ দুখসমূহ বিশ্লেষণ কৰি আজিৰ দিনটোতে তেখেতে জ্ঞান লাভ কৰিছে। আজি 2568তম বুদ্ধ জয়ন্তী উৎসৱ তেখেতৰ জ্ঞান লাভ কৰাৰ পাছৰ পৰাই 2568 বছৰ পাৰ হৈ গ'ল। এই পাৰ হৈ যোৱাৰ বছৰত আৰু কেইবাদিন 5,000 বছৰহে তেখেতৰ এই আয়ুস থাকিব। তাৰ পাছতে পৃথিৱীখনৰ ধ্বংসপ্ৰাপ্ত হ'ব বুলি উল্লেখ কৰি থকা হৈছে। সেই হেতুকে আমি সকলোৱে লোভ মোহ দেশ ত্যাগ কৰি আজি আমি সকলোৱে বিশ্ব বৌদ্ধৰ পতাকাৰ তলত মানৱ জাতিটোৰ সুদীৰ্ঘ কৰিবৰ কাৰণতে শান্তিভাৱে যিমানকেইটা দিন আমি সংসাৰত জীয়াই থাকিম, এই জীয়াই থকা দিনকেইটাত শান্তিৰভাৱে জীয়াই থাকিম, এই দিনকেইটা ভালকৈ জীয়াই ৰাখিম, সকলোকে জীয়াই থাকিবলৈ আমি প্ৰচেষ্টা কৰিম বুলি আশা ৰাখি আমি প্ৰথমতে বিশ্ব বৌদ্ধ পতাকাখন উত্তোলন কৰিব লৈছোঁ। আমি বিশ্ব বৌদ্ধ পতাকাখন আজি 50 বছৰ আগত আমাৰ বিশ্ব বৌদ্ধৰ ভাতৃত্ব সংঘই যেনেকৈ অষ্ট্ৰেলিয়াৰ এজন পণ্ডিতে কৈ উলিয়াইছিল যে ভগৱান বুদ্ধই জ্ঞান লাভ কৰাৰ পাছত যেতিয়া পাঠান প্ৰথমতে তেওঁ অনুকৰণ কৰিছিল, নিজৰ দেশটোক প্ৰচেষ্টা কৰিছিল, দেশটোক চাইছিল যে কেনেকৈ দেশটোৰ পৰা পাঠান প্ৰথমতে সেইটো উপজেও কোনো এটা কাৰণ লৈ পিনি ইটো কাৰণ উৎপত্তি হয়, কাৰণ এটা নাথাকিলে ইটো কাৰণ উৎপত্তি হ'ব নোৱাৰে। সেইকাৰণে সেইটো পৰ্যায়ো আৰামানা পৰ্যায়, অধিপতি পৰ্যায়, অনন্তৰা পৰ্যায়, সমন্তৰা পৰ্যায়, সহজতা পৰ্যায়, অন্য ময় পৰ্যায়, নিশীয় পৰ্যায়, উপনিশীয় পৰ্যায়, পৰিজাত পৰ্যায়, আচেবন পৰ্যায়, কৰ্ম পৰ্যায়, বিপাকা পৰ্যায়, আৰাধনা পৰ্যায়, ইন্দ্ৰিয় পৰ্যায়, জ্ঞান পৰ্যায়, মগ্ন পৰ্যায়, সম্পয়ুক্ত পৰ্যায়, বিপয়ুক্ত পৰ্যায়, আঠি পৰ্যায়, নাঠি পৰ্যায়, বিগত পৰ্যায়, অবিগত পৰ্যায়। এইটো তত্ত্বটো তেখেতে যেতিয়া উদ্ঘাটন কৰিছিল, মানুহৰ অন্তৰত তাৰ নিজৰ অন্তৰৰ পৰা উদ্ঘাটন কৰিছিল, তেতিয়া দেখিছিল তাৰ চুলিৰ পৰা নীলা এটা পোহৰ উৎপত্তি হৈছিল আৰু তেখেতৰ গাৰ যিটো চামৰা আছে তাৰ পৰা হালধীয়া এটা কালাৰ উৎপত্তি হৈছিল। তেখেতৰ তেজৰ পৰা ৰঙা অংশটো উৎপত্তি হৈছিল। তাৰপিছত তেখেতৰ হাৰ্দিৰ পৰা খুব কষ্ট কৰি হাৰ্দিৰ পৰা তেখেতৰ বগা ৰংটো এটা উৎপাদন হৈছিল আৰু তেখেতৰ মাংসৰ পৰা আমাক এৰুৱা ৰংটো উৎপাদন হৈছিল। গোটেইখিনি লগালগি এটা প্ৰৱাহিত হৈছিল। এতিয়া আমাৰ হৈছে এখন 6 ৰশ্মি পতাকা। আমি বিশ্বই এই পতাকাখনক সাৰোগত কৰিছোঁ, মনত পেলাইছোঁ আৰু বিশ্বত থকা মানৱ জাতিয়ে ইয়াৰ তলত আজি বহি ভগৱান বুদ্ধক আমি স্মৰণ কৰিছোঁ। গতিকে আজি 2568তম পাৰ হৈ গৈছে, বছৰ পাৰ হৈ গৈছে ভগৱান বুদ্ধৰ পৰিনিৰ্বাণ হোৱা। আজি তেখেতক আজি আমি সোঁৱৰিছোঁ। আমি নামফাকে গাঁৱৰ ৰাইজেও আজি নামৰূপৰ পৰা গুৰুকুলৰ পৰা আজি আমাৰ বহু ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত আহি উপস্থিত হৈছে ভগৱান বুদ্ধৰ প্ৰতি সন্মান জনাবৰ কাৰণতে, পূজা কৰিবৰ কাৰণতে আমি তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমো তাস্সা ভগৱতো আৰহতো সম্মা সম্বুদ্ধাস্সা। নমো তাস্সা ভগৱতো আৰহতো সম্মা। নমো তাস্সা ভগৱতো আৰহতো সম্মা সম্বুদ্ধাস্সা। বুদ্ধং শৰণং গচ্ছামি, ধম্মং শৰণং গচ্ছামি, সংঘং শৰণং গচ্ছামি, দ্বিতীয়ম্পি বুদ্ধং শৰণং গচ্ছামি,
Tatiyampi Sanghang Saranang Gacchami Tatiyampi Buddhang Saranang Gacchami Tatiyampi Dhammang Saranang Gacchami Tatiyampi Sanghang Saranang Gacchami Bhavato Sabbamangalang Rakanto Sabbadevata Sabba Buddhanuvavena Sada Jyoti Bhavantoti Bhavato Sabbamangalang Rakanto Sabbadevata Sabba Dhammanuvavena Sada Jyoti Bhavantoti Bhavato Sabbamangalang Sabba Devata Sabba Sanghanuvavena Sada Jyoti Bhavantoti Hồng Phúc Nam, Hồng Phúc Nam, Hồng Phúc Nam. নিকেন নমস্কাৰ ছাৰ তোমালোকৰ চব্জিটো বহুত সোৱাদ ধন্যবাদ ধন্যবাদ আজি একো ক'ব নোৱাৰোঁ আৰু দেই আজি বহুত ভাগৰ ছাৰ ভাগৰ কালি বহুত যুঁজিলে নেকি আমাৰ মেইন কণিকৰটো হ'ল অঁ কাৰিকৰ ভুল হৈ গ'ল পোৱাটো ঠিক নহয় আছে মানুহ ভূৰৰ পৰাই শিকে ঠিক হয় নাই? ভোৰৰ পৰাই শিকে ভাত খাই হোৱাৰ পাছত জিৰাই আছে আপোনালোকে কওকচোন এইটো কি পোক হয় নামটো কওকচোন মই নাজানো মানে সেইকাৰণে সুধিছোঁ তো এতিয়া আমি শোভাযাত্ৰালৈ আৰম্ভ কৰি দিছোঁ বেছি দূৰ নহয় গাঁৱতে ঘূৰিম Hello, YouTube channel. What was company? Hello. Hello guys, welcome back to my channel. Guys. अच्छा से बोलो क्या बोला हाँ अच्छा से बोलो आप कमेंट पे बोल देना बुद्ध की धम्मों की संघों की कमेंट पे बोल लेना और सब्सक्राइब एंड लाइक एंड शेयर एंड सब्सक्राइब थैंक यू फॉर वाचिंग एंड सब्सक्राइब करना গৰম বহুত গৰম প্ৰচেছন কৰি আছোঁ আমি তো গোটেই মানুহ অহা নাই আজি বহুত কম প্ৰচেছন কৰা
বুদ্ধ কি ধম্ম কি সংঘ কি বিশ্বৰ শান্তি তো গাইজ এতিয়া ৰটাৰী খেল আৰম্ভ হ'ব তো গাইজ মই যিমান কেপচাৰ কৰিব পাৰিলোঁ সিমানটো কেপচাৰ কৰিলোঁ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব cái này nó ăn bằng cả to food price này sống ăn nhang